No time pass. Direct topic. Daily life. প্ৰথমতে অসমীয়া তাৰপিছত ইংৰাজী. Sentence number 1. মই মোৰ পৰিয়ালৰ সৈতে বাস কৰোঁ. মই মোৰ পৰিয়ালৰ সৈতে বাস কৰোঁ. I live. মই বাস কৰোঁ with my family. মোৰ ফেমিলিৰ সৈতে, মই পৰিয়ালৰ সৈতে মই বাস কৰোঁ. 2. মোৰ পৰিয়ালত 4জন সদস্য আছে. মোৰ পৰিয়ালত 4জন সদস্য আছে. There are 4 members. 4জন সদস্য আছে. ক'ত আছে? In my family. মোৰ ফেমিলিত, মোৰ পৰিয়ালত. There are 4 members in my family. 3. মোৰ দেউতা প্ৰতিদিনেই কামলৈ যায়. মোৰ দেউতা, my fathers, goes, যায়, to work, কামত, every day, প্ৰতিদিনে. My fathers goes to work every day. 4. মোৰ মা ঘৰৰ যত্ন লয়. মোৰ মা, my mothers, যত্ন লয়, takes care of the house. ঘৰৰ যত্ন লয়. My mothers takes care of the house. 5. মই মোৰ মাক দেউতাক সহায় কৰোঁ. মই সহায় কৰোঁ. I help. I help. কাক সহায় কৰোঁ? My parents. মোৰ মা দেউতাক. মই সহায় কৰোঁ. I help my parents. 6. আমি একেলগে ভাত খাওঁ. আমি, we, খাওঁ, eat. কি খাওঁ? ভাত খাওঁ, food খাওঁ. আহাৰ. We eat food together. একেলগে. We eat food together. 7. আমি সন্ধিয়া কথা পাতোঁ. We talk and laugh. আমি কথা পাতোঁ আৰু হাঁহো in the evening. সন্ধিয়া. And last. মই মোৰ পৰিয়ালক বহুত ভাল পাওঁ. I love. মই ভাল পাওঁ. My family. মোৰ পৰিয়ালক. Very much. বহুত. I love my family very much.